নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এটা বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। বৰ্তমান সংবাদ মাধ্যমত সঘনে চৰ্চিত হৈ থকা বিষয়টো হৈছে ভেঞ্চাৰ স্কুলৰ প্ৰসংগটো। এই ভেঞ্চাৰ স্কুলৰ মই প্ৰায় 18-19 বছৰ মই শিক্ষা জগতৰ লগত ব্যক্তিগতভাৱে জড়িত হৈ যিখিনি কথা মই গম পাইছোঁ সেই কথাখিনি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। আচলতে ভেঞ্চাৰ স্কুলৰ যিটো কণ্ডিশ্যন দিছে সেইটো হৈছে 1/1/2006 চনৰ আগৰ সকলোবোৰ ভেঞ্চাৰ স্কুল চৰকাৰে ল'ম বুলি কৈছে। তাত শিক্ষক সন্থাবিলাকৰো কোনো ধৰণৰ আপত্তি নাই, কিন্তু তাত চৰকাৰৰ এনে কিছুমান নীতি আছে যিবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজে আচলতে গম নাপায়। এতিয়া 1/1/2006 চনৰ আগত এষ্টাব্লিছ হোৱা 24 স্কুলেই যদি লয় তেতিয়াহ'লে আচলতে কোনো এখন স্কুলে বাদ নপৰে। কিন্তু তাত কিছুমান এনেকুৱা ধৰণৰ টাৰ্ম এণ্ড কণ্ডিশ্যন দি থয় ভিতৰত কিছুমান সুচতুৰ বিষয়াসকলে যিবিলাক সৰ্বসাধাৰণ ৰাইজে গম নাপায় বা আনকি টিচাৰখিনিও সেইখিনি গম নাপায়। এতিয়া তাত কেইবাটাও পদ্ধতিৰ জৰিয়তে এখন বিদ্যালয় আচলতে স্থাপিত হয়। এতিয়া এখন বিদ্যালয় স্থাপন হোৱাৰ পিছত চৰকাৰীভাৱে প্ৰথমে অপেনিং পাৰ্মিশ্যন দিয়ে, তাৰপিছত ৰিকগনাইজ স্বীকৃতি পায়, এনেকুৱা ধৰণৰ প্ৰচেছবিলাক আগবাঢ়ি গৈ থাকে। এখন স্কুল যেতিয়া এষ্টাব্লিছ হ'ব তেতিয়া তাত নিজা মাটি লাগে, মানে চৰকাৰী মাটি হওক এলটমেণ্ট দিব লগা হয়। মই উদাহৰণ হিচাপে এখন মই হাইস্কুল ল'ব বিচাৰিছোঁ। মই ব্যক্তিগতভাৱে জড়িত হৈ থকা এখন হাইস্কুলৰ কথাই ক'ব খোজোঁ যে স্কুলখন স্থাপিত হৈছিলে 1994 চনত। ষ্টুডেণ্টৰ সংখ্যাও যথেষ্ট আৰু সেইখনৰ মাটি বাৰী সকলোবোৰ কাম হৈ গ'ল 2000 চনতে আৰু স্কুলখনে অপেনিং পাৰ্মিশ্যন পালে 2000 চনত। এতিয়া সেই সময়ত হাইস্কুল আছিলে, হাইস্কুলত 3টা শ্ৰেণী আছিলে, অষ্টম, নৱম আৰু দশম। এতিয়া প্ৰথমেই অষ্টম শ্ৰেণীটো পাৰ্মিশ্যন ল'ব লগা হয়। সেইটো ল'ব লাগে ডাইৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন কাহিলীপাৰা যিটো অফিচ আছে তাৰ পৰা লয়। সেইটো হৈ গ'ল অপেনিং পাৰ্মিশ্যন 2000 চনতে আৰু তাৰ মাজতে কিছু বছৰ ৰৈ গৈছিল কিবা কাৰণত। তাৰপিছত 2005 চনত ক্লাছ 8ৰ স্বীকৃতি পায়, অৰ্থাৎ ৰিকগনাইজ হয়। আৰু 1/1/2006 চনৰ 9টো পাৰ্মিশ্যন হয়, নৱম শ্ৰেণীটো পাৰ্মিশ্যন হয়। কিন্তু তাত এটা প্ৰব্লেম হ'ল কি যে এটা ইছ্যু ডেট থাকে। ইছ্যু ডেট মানে হৈছে যিদিনা অৰ্ডাৰ কপিটো মানে প্ৰধান শিক্ষকজনক দিয়ে সেইদিনা অফিচাৰজনে চহী কৰে এটা। এই চহী কৰা ডেটটো স্বাভাৱিকভাৱে 2006 চন 1/1/2006 চনৰ পিছত হ'ব, প্ৰায় 3 মাহ 4 মাহমান পিছত হয়। গতিকে চৰকাৰে ইমানেই বুদ্ধি কৰিলে যে 2006 চনৰ আগত এষ্টাব্লিছ হোৱাৰ পিছতো মাত্ৰ চহীটো কৰোঁতে যেতিয়া ইছ্যু ডেটটো 2006 চনৰ পিছত হ'ল, অৰ্থাৎ 1/1/2006 চনৰ পিছত হ'ল 2 মাহ 3 মাহমান। গতিকে সেই অজুহাততে স্কুলখন বাদ পৰি ৰ'ল। এতিয়া কথাটো হ'ল তেতিয়াও কোনো সমস্যা নহ'লহেঁতেন হয় যদিহে অষ্টম শ্ৰেণীটো ধৰিলে। 2010 চনৰ পৰা অষ্টম শ্ৰেণীটো হাইস্কুলৰ পৰা কাটি নিয়া হ'ল, এতিয়া থাকিল নৱম আৰু দশম। গতিকে এখন স্কুল 94 চনতে স্থাপন হ'ল, 2005 চনত তাৰ মাটি হ'ল, সেইখনৰ অপেনিং পাৰ্মিশ্যন হ'ল, অৰ্থাৎ ক্লাছ 8টো হ'ল, 2005 চনত স্বীকৃতি পালে ক্লাছ 8টোৱে। কিন্তু 2010 চনৰ পৰা ক্লাছ 8টো ইয়াৰ পৰা ফালৰি কাটি নিয়াৰ ফলত স্কুলখন ক্ষতিগ্ৰস্ত হ'ল। এতিয়া সেইটোৰ কাৰণে এই স্কুলখনৰ সেই কণ্ডিশ্যনটোৰ কাৰণে কি শিক্ষকখিনি দায়ী নেকি বাৰু? সেইটো চৰকাৰে কৰা এটা নীতিহে আছিলে। যদিহে তেতিয়াৰ পৰা 9-10 থাকিলহেঁতেন হয় তেতিয়াহ'লে নৱম শ্ৰেণীটো কেতিয়াবাই হৈ গ'লহেঁতেন। গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে মই জনাত অতি কমেও প্ৰায় 180ৰ পৰা 200খনমান হাইস্কুল সম্ভৱতঃ এই কাৰণতে 2021 চনৰ যিখন প্ৰাদেশিকৰণ হৈছিল তাৰ পৰা বাদ পৰিছিল। গতিকে সেইটো মই ভাবোঁ অতি অন্যায় হৈছে। গতিকে এইবাৰ যিটো আমাৰ এইবাৰ কৰিব, গতিকে তাত এই কথাটো যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষই ভালদৰে চালি জাৰি চায় আৰু এই বিষয়টো আচলতে জেনুইন হয়, কাৰণ গোটেইখিনিৰ বাকী চব ক্ৰাইটেৰিয়া ঠিকেই আছে, মাত্ৰ অষ্টম শ্ৰেণীটো নোহোৱা কৰাৰ কাৰণে কেইখনমান মানে 180খনমান স্কুল প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে। বাকী সকলো কণ্ডিশ্যন একেই আছে। আগৰ যি 2013 চনত যদি এফেক্ট ডেটত ল'ব পাৰে তেতিয়াহ'লে সেই একেধৰণৰ স্কুলবিলাক 2021 চনত বা 17-18 চনৰ আইনমতে কিহৰ ইছ্যু ডেটত ল'ব লগা হ'ল সেইটো বৰ এটা আচলতে প্ৰশ্নৰ বিষয়। গতিকে
এই গোটেই বিষয়টো মই জনসাধাৰণে বুজি পোৱাকৈ ভালদৰে বুজাই দিলোঁ আৰু মই ভাবোঁ আমাৰ চৰকাৰেও আৰু বিভাগীয় কৰ্তৃপক্ষই এই বিষয়টো খুব সুন্দৰকৈ বিবেচনা কৰি চাব। অকল মোৰ কথাৰ ওপৰত ভিত্তি কৰিব নালাগে, তেখেতলোকে খুব ভালদৰে কথাখিনি বিবেচনা কৰি চাই যাতে এইবাৰ যিখিনি সংশোধন কৰিম বুলি কৈছে এই ফেব্ৰুৱাৰীৰ ভিতৰতে, গতিকে এই বিষয়খিনি যাতে তাত অন্তৰ্ভুক্ত কৰি লয়। ধন্যবাদ।